Hello everyone, welcome back to my channel আৰু কি খবৰ আপোনালোকৰ ভালনে আৰু আমাৰো ভালে আৰু এয়া আজি এতিয়া এঠাইত যাব ওলাইছো আৰু ধুনিয়াকে মেখেলা চাদৰজোৰ পিন্ধি লৈছো ধুনিয়া বুলি ক'ব নোৱাৰি কাৰণ মই ভালকে ইমান বেছি ভালকে পিন্ধিব নাজানো তাতে আকৌ বহুত জলদিকে পিন্ধিব লগা হৈছে আৰু ক'তনো গৈ আছো আপোনালোকে ভিডিওটো চাই গৈ থাকিলে গম পাব আৰু জানেনে মই যেতিয়া এনেকুৱা কিবা এটা সুযোগ পাও যে মেখেলা চাদৰ পিন্ধিব পাম মোৰ বহুতে বেছি ভাল লাগি থাকে একদম ৰাতিপুৱাৰ পৰা ভাবি থাকো আৰু কেনেকৈ পিন্ধিম কি কৰিম কিন্তু পিন্ধাৰ সময়ত বাৰু বহুত জলদিকে বস্তুবোৰ হৈ যায় আৰু সেইটো বেলেগ কথা কিন্তু এনেকে আমাৰ অসমীয়া হাসপাৰজোৰ মোৰ বহুতে বেছি ভাল লাগে আৰু বিশেষকৈ কেতিয়াবা যেতিয়া আমি এটা বেলেগ প্ৰগ্ৰামত গৈ আছো আৰু সেই প্ৰগ্ৰামটোত আমাৰ বাহিৰৰ মানুহ আছে যেনেকৈ ইয়াতে আমি এটা য'ত গৈ আছো তাতে মহাৰাষ্ট্ৰীয়ান ফেমিলি এটাৰ প্ৰগ্ৰাম এটাত গৈ আছো তো তাতে কোনো অসমীয়া মানুহ নাই গতিকে আমাৰ যেটো কালচাৰ হয় আমাৰ যেটো ট্ৰেডিশন হয় সেইখিনি বস্তু দেখাব পালে মোৰ বহুতে বেছি ভাল লাগে আৰু সেই কাৰণে ভাবিছো আজি মই মেখেলা চাদৰকে পিন্ধি যাও আৰু ইফালে কিন্তু বৰখুনো আহি আছে নাজানো আৰু এই পিনে দেখিছেনে হাৰবিকেও একদম মোৰ কুছতে বহি লৈছে আজিকালি হি ষ্টলাৰতো নবহে আজিকালি হি কাৰচিটতো বহিব ইচ্ছা নকৰে তাৰ পিছত কিবাকে আমি এয়া আহি পালো বেছি দূৰ নাছিল 10 মিনিটস মানে আছিলে আমাৰ ঘৰৰ পৰা তাৰ পিছত এয়া হিহতে এটা ভেনু লৈছিলে প্ৰগ্ৰামটোৰ কাৰণে আৰু কি প্ৰগ্ৰাম হয় আপোনালোকে গম পাব তাৰ পিছত ইফালে এতিয়া আমি নামিলো আৰু অকমান বৰখুনটো কমি গল বাৰু আহি পোৱাৰ লগে লগে প্ৰগ্ৰামটো হৈছে আমাৰ আজি ইৰাৰ ফাৰ্ষ্ট বাৰ্থডে হয় আৰু ইৰা হৈছে অভিজিতৰ কলিকৰ ছোৱালী আৰু তাইৰ আজি ফাৰ্ষ্ট বাৰ্থডে হয় আৰু বহুত বেছি মৰম লগা হয় তাই তাৰপিছত বাৰ্থডে বুলি আহিলো আৰু বলক তেতিয়া হলে চাই গৈ থাকক এয়া কেক কাটিছে আৰু সকলোৱে গৈছে আমাৰ হাৰবিকেও গৈছে দেউতাকৰ লগত কিন্তু হাৰবিক পুৰা টোপনিত আছে হি কিন্তু টোপনি বহুত ধৰি আছে হি মানুহবোৰ দেখি তাৰ টোপনি মাৰিব মন যোৱা নাই মানে এনেকুৱা হৈ আছে আৰু ইফালে মই তাক ধুনিয়াকে চাই হিহতক ভিডিও কৰি আছো এয়া কেক চেক সকলোখিনি কটা হৈ গ'ল আৰু আমাৰ হাৰবিকক দেখিছেনে হি ধুনিয়াকে একদম চেয়াৰত বহি লৈছে আৰু সকলোৰে আমাৰ এতিয়া যাব হ'ল কাৰণ ইয়াতে 3টাৰ পৰা 6টালৈকে আছিলে আৰু 6টা বাজিব হৈছে আৰু তাৰপিছত এয়া অকমান বাচ্চা পাৰ্টি পুৰা ডান্স কৰি আছে ডিজে হৈ আছে যেতিয়া একদম হিহতক আৰু কোনে পায় একদম ধুনিয়াকে আৰু আমাৰ হাৰবিকও কিন্তু তাৰ টোপনিটো কৈছিল না এতিয়া ঘৰত গৈ হি টোপনি মাৰিব তো এয়াই আছিল আজিৰ কাৰণে আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু আমাৰ ইৰালৈও শুভেচ্ছা জনাব তো ঠিক আছে নেক্সট ব্লগত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে এতিয়াৰ কাৰণে বাই বাই এণ্ড টেক কেয়াৰ